হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু এয়া ভিডিঅ'টো মই ঘুগুনি পকৰীৰ পৰা আৰম্ভ কৰিছোঁ আৰু লগতে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু 1 জানুৱাৰী বুলি খুব বেছি বিশেষ একো নাই বাৰু, অকণমানকৈ কিবা এটা কৰিছোঁ, তাকে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এয়া চৌকা জুই জ্বলি গৈছে আৰু ওচৰৰে ঘৰতে আমি সৰু সুৰাকৈ খানা এটা খাইছোঁ। আৰু গাটো মোৰ খুব বেছি ভাল নহয়, সেইটো কাৰণে চাগে বেছিকৈ ভিডিঅ' কৰিবও পৰা নাই, সেইটো কাৰণে যি অকণ পাৰিছোঁ তাকে কৰি থৈছোঁ। যোনটো আছিলে ভালে আছিলে, কিন্তু মোৰ গাটো বেয়া কাৰণে মই একোৱে কৰিব নোৱাৰিলোঁ। তুমি পিছিয়ে থাকা, খাবলৈ মানুহ আহি পাই যাবহি। আৰু এইটো আছিলে 31st দিনাৰ ভিডিঅ'। মই সেইদিনা ভ্লগ নকৰোঁ বুলিয়ে ভাবিছিলোঁ, তথাপিও বোলো অকণমান ক্লিক ৰাখি থওঁ। আৰু সেইটো কাৰণে মই যিহেতু জানুৱাৰী ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ, এইকণকো মাজতে দেখাই দিছোঁ। আৰু এইদিনা আমি 31st খানা খাব গৈ আছিলোঁ নগাঁও। আৰু নগাঁও মাহীহঁতৰ ঘৰত গৈছিলোঁ, কাৰণ PG ল'ৰা ছোৱালীখিনিও আছিলে, তাতেই গৈছিলোঁ আমিও। আৰু মাহীহঁতৰ ঘৰ পালোগৈ। মহাই বনাই আছে খানা, মাংস বনাই আছে গাহৰি।